দুজনমান ফ্ৰেণ্ডে ৰিকুৱেষ্ট কৰিছিল বচনৰ ওপৰত ভিডিঅ' দিবৰ কাৰণে। তেন্তে বলক আজি আমি বচনৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আপুনি জানিব লাগিব বচন কাক বোলে। বচন কাক বোলে ইয়াৰ যদি একেবাৰে আমি সহজ ভাষাত বুজিব যাওঁ, সংখ্যা বুজোৱা যিবোৰ শব্দ আছে, মানে সংখ্যা বুজোৱা শব্দ যিবোৰ আছে সেই শব্দবোৰকে বচন বোলে। যেনে এজন, পাঁচজন, বুঢ়, সমূহ এইবিলাক সংখ্যা বুজায়। এনেকুৱা বুজোৱা শব্দবোৰকে বচন বোলে। যদি আমি কেইটামান উদাহৰণ চাওঁ, একাপ চাহ, মানুহজন, মানুহবোৰ, কলমটো, কলমবোৰ, বগলীটো, বগলীজাক, শিষ্যজন, শিষ্যবৰ্গ, এই শব্দবিলাকে আপোনাক খেয়াল কৰিছেনে? প্ৰধান শব্দ আছে মানুহ, মানুহটো হ'ল প্ৰধান শব্দ আৰু তাৰ লগত কি আছে জন। এই জন বা মানুহৰ লগত কি আছে বুঢ়, টু, বুঢ়, জাক, জন, এইবিলাককে কি কোৱা হৈছে? বচন বুলি কোৱা হৈছে। নিশ্চয় বুজি পাইছে? আৰু বুঢ়, টু, জন এইবিলাকে কি বুজাইছে? সংখ্যাক বুজাইছে। এই সংখ্যা বুজোৱা শব্দবোৰকে কি বুলি কোৱা হয়? বচন বোলা হয়। আমি সকলোৱে জানো বচন দুই প্ৰকাৰৰ, এক বচন আৰু বহু বচন। বচন কাক বোলে নিশ্চয় বুজি পালে। এতিয়া চাওঁ আমি এক বচন আৰু বহু বচন কাক বোলে বা উদাহৰণ কেনেকুৱা বলক আমি চাই লওঁ। এক বচন, এক বচন মানে হ'ল এটা সংখ্যা বুজোৱা শব্দবোৰকেই এক বচন বুলি কোৱা হয়। যেনে একাপ চাহ, এটা কলম, এখন বহী, এটি বান্দৰ, এজন মানুহ, এইবিলাকে কি বুজালে? মাত্ৰ এজন বুজালে। এই এজন বুজোৱা শব্দবোৰকে কি কোৱা হৈছে? এক বচন বুলি কোৱা হৈছে। আনহাতে যদি আমি চাওঁ বহু বচন, বহু বচন মানে হ'ল বহুত বুজুৱাই। ইয়াতে পাঁচটা, তিনিটা, চাৰিটা এইবিলাক নহয়, মাত্ৰ বহুত বুজোৱা শব্দবোৰকে বহু বচন বোলে। যেনে মানুহবোৰ, গৰুৰ পালবোৰ, ছাত্ৰবৃন্দ, শিক্ষক মণ্ডলী, বান্দৰ মখা। ইয়াতে কি এটা বুজাইছে নেকি? মানুহবোৰ বুলি কওঁতে বহুত মানুহ, বান্দৰ মখা বুলি কওঁতে বান্দৰ মানে বহুত বান্দৰ, শিক্ষক মণ্ডলী মানে বহুত কেইজন শিক্ষক, এনেকুৱা ধৰণৰ মানে বহুত বুজাব লাগিব। তেনেকুৱা শব্দবোৰকে কি কোৱা হৈছে? বহু বচন বুলি কোৱা হৈছে। ইয়াতে দুটা তিনিটা এইবিলাকৰ মাথা মাৰিব নালাগে, জাষ্ট এটা বুজোৱা এক বচন আৰু বহুত বুজোৱা বহু বচন। বচন কাক বোলে বুজি পালে, এক বচন কাক বোলে বুজি পালে, বহু বচন কাক বোলে বুজি পালে। ইয়াতে কেইটামান মই উদাহৰণ দিছোঁ, উদাহৰণকেইটা আপোনালোকে অকণমান ভালকৈ মনোযোগ দিব। ৰামহঁত খেলুৱৈ, ৰাম ভালবোৰ দিবা, ৰাম কাম কৰাজনকহে টকা দিবা, ৰাম সিহঁতক নিদিবা, তহঁত বৰ বেয়া, আপোনালোক যাব দেই। এই ছয়টা উদাহৰণ আছে, ছয়টা উদাহৰণ আপোনালোকে চাব। প্ৰথমটোৰ বচন ক'ত লুকাই আছে দেখা পাইছে নিশ্চয়? প্ৰথমটোৰ বচন ইয়াতে, মানে নামৰ লগত বচন হৈ আছে। নামৰ লগত হোৱা বচনবোৰক আমি নাম বচন বুলিয়েই ক'ম। দুই নম্বৰটো হ'ল ৰাম ভালবোৰ দিবা, মানে ৰামক কিবা এটা বস্তু দেখুৱাই কৈছে ৰাম ভালবোৰ দিবা কিন্তু দেই, মানে ৰাম ভালবোৰ দিবা। ইয়াতে বচন ক'ত লুকাই আছে নিশ্চয় ধৰিব পাৰিছে? বচন হ'ল এইটো ইয়াতে, মানে ইয়াতে কি হ'ল? গুণ বুজোৱা শব্দৰ লগত বচন যোগ হৈ আছে। গুণ বুজোৱা শব্দ বুজি পায় নহয় আপোনালোকে? ভাল, বেয়া, তিতা, মিঠা, ৰঙা, এইবিলাক হ'ল একো একোটা গুণ বুজোৱা শব্দ। মানে ইয়াতে ভালটো এটা গুণ, তেতিয়াহ'লে ইয়াক আমি কি ক'ম? মানে গুণ বুজোৱা শব্দৰ লগত বচন যোগ হৈ আছে, তেতিয়াহ'লে আমি কি ক'ম? গুণবাচক বচন, বা ষ্টেণ্ডাৰ্ড ভাষাত মানে গ্ৰামাৰৰ ভাষাত বিশেষণযুক্ত বচন। 3 নম্বৰটো যদি আমি চাওঁ, ৰাম কাম কৰাজনক টকা দিয়া। ইয়াতে বচন ক'ত আছে? এয়া কৰাজনক, ইয়াতে বচন আছে, মানে এজনক, দুইজনমান মানুহ আছে ধৰক, তাৰে এজন মানুহক টকাটো দিব দিছে। তেতিয়াহ'লে ইয়াতে কি ক'ত কাৰ লগত জোৰা হৈ আছে? মানুহৰ লগতো নহয়, গুণৰ লগতো নহয়, তাৰ হ'লে কি? কৰা, কৰা বা হোৱা সেই শব্দবিলাকক কি কোৱা হয়? ক্ৰিয়াবাচক শব্দ। তেতিয়াহ'লে এইটো কি হ'ব? ক্ৰিয়াবাচক বচন। 4 নম্বৰটো ৰাম সিহঁতক নিদিবা। ইয়াতে বচন ক'ত লুকাই আছে নিশ্চয় ধৰিব পাৰিছে? সিহঁতক, মানে ইয়াতে। এই বচনটো কি হ'ল? সিহঁতক মানে কি নাম বুজাইছে নেকি? নাম নহয়, তাতে ৰাম নাম যদু কোনোবা কোনোবি হৰি মৰি আছে, সিহঁতক গোটেইখিনিক কি কোৱা হৈছে? সিহঁতক, মানে নামবিলাকৰ সলনি সিহঁতকটো ব্যৱহাৰ কৰা হৈছে। নামৰ সলনি যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় তাক কি কোৱা হয়? সৰ্বনাম শব্দ বা নামৰ সলনি ব্যৱহাৰ কৰা শব্দ। তেতিয়াহ'লে সৰ্বনামযুক্ত বচন, এইটো বচনৰ নাম হ'ব সৰ্বনামযুক্ত বচন, মানে নামৰ সলনি ব্যৱহাৰ কৰা হৈছে। আৰু দুটা ভাগ আছিলে নহয়, তুচ্ছ আৰু মান্যৰ্থ। তুচ্ছ বা আদৰ, আনহাতে মান্যৰ্থ বা সন্মান জনাই কোৱা। 5 নম্বৰটো যদি আমি চাওঁ, তহঁত বৰ বেয়া। ইয়াতে কি সন্মান কৰি কৈছে, ভাল পাই কৈছে নে তুচ্ছ অৰ্থত কৈছে? ইয়াতে তুচ্ছ অৰ্থত কৈছে।
তহঁত বুলি ক'লে এইটো আপুনি গম পাব যে তুচ্ছ, যদি তহঁতৰ সলনি তোমালোক বুলি ক'লা হয় তেতিয়াহ'লে এইটো আদৰ কৰি ক'লা হয় বা মান্যৰ্থত ক'লা হয়। তেতিয়াহ'লে এইটো কি হ'ব? 5 নম্বৰটো তুচ্ছ যুক্ত বচন বা তুচ্ছবাচক বচন। ইয়াতে 6 নম্বৰটো ক'ব নালাগে। 6 নম্বৰটো আপোনালোক যাব দেই, মানে ইয়াতে সন্মান জনাই কৈছে বা ভাল পাই কৈছে, তো ইয়াতে এইটো কি হ'ব? মান্যৰ্থ বা আদৰ কৰি কোৱা। পৰীক্ষাত যদি আহে এইকেইটা মাজতে আহিব, হয়তোবা নাম বুজোৱা, হয়তোবা গুণ বুজোৱা, হয়তোবা নামৰ সলনি ব্যৱহাৰ কৰা, হয়তোবা আপোনাৰ মান্য অৰ্থত বা আপোনাৰ তুচ্ছ অৰ্থত, মানে এইকেইটাৰ ভিতৰতে যদি আহে এইকেইটাৰ ভিতৰতে যিকোনো এটা আহিব। চ' বস্তুটো আপোনালোকে নিশ্চয় বুজি পালে। বলক এতিয়া আমি চাওঁ কিছুমান শব্দ আছে যিবিলাক তুচ্ছ বা আপোনাৰ মান্য অৰ্থত ব্যৱহাৰ কৰা হয়। আপোনালোকৰ সহজৰ কাৰণে ইয়াত আমি লিখি দিছোঁ যে অনাদৰ বা তুচ্ছ অৰ্থত কিছুমান শব্দ আছে। তোৰ, তই, তহঁত, সি, সিহঁত, ই, এইবিলাক হ'ল তুচ্ছ অৰ্থত। আমি যদি এক কথাত এই তুচ্ছটো বুজি পাওঁ যে আপোনাতকৈ সৰু মানুহক আপুনি যিদৰে ব্যৱহাৰ কৰে সেইখিনিয়ে হ'ল তুচ্ছ। আনহাতে হত, মখা, বোৰ, পাল এইবিলাক হ'ল তুচ্ছ অৰ্থত ব্যৱহাৰ কৰা হয়। আনহাতে আদৰৰ মাত বা মান্য অৰ্থত তেওঁ, তেওঁলোক, এওঁলোক, তুমি, তোমালোক, আপুনি, আপোনালোক এইবিলাক মান্য অৰ্থত মানে আদৰ কৰি বা সন্মান কৰি কোৱা হয়। আনহাতে সকল, বৃন্দ, মণ্ডলী, বৰ্গ, গণ এইবিলাক হ'ল বচন, মানে সেই শব্দবিলাকৰ লগত এইবিলাক বচনবিলাক কি কৰা হয়? যোগ কৰা হয়। মান্য অৰ্থত যদি আপুনি বুজিব যায় একেবাৰে সহজ কথাত যে আপোনাতকৈ ডাঙৰ মানুহক আপুনি যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে বা আপুনি আলহী মানুহক যেনেকুৱাকৈ ব্যৱহাৰ কৰে সেইখিনিয়ে হ'ল মান্য অৰ্থ বা সন্মান জনাই বা আদৰ জনাই কোৱা, বা সেইখিনিয়ে হ'ল মান্য অৰ্থ। তো আজিলৈ সামৰিছোঁ। যদি ক'ৰবাত বুজাত প্ৰব্লেম হৈছে অৱশ্যই কমেণ্ট কৰি জনাব, মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। তো এতিয়ালৈ সামৰিছোঁ। টাটা বাই বাই, ভালে থাকিব, ধন্যবাদ।